আজিতো বহুত ঠাইত বিভিন্ন ঠাইত আমাৰ যোগদান কাৰ্যসূচী চলি আছিলে। আমাৰ চন্দ্ৰভাৰত বৃহত্তম যোগদান কাৰ্যসূচী চলি গ'ল। তাতে ৩০০তকৈ অধিক মানুহ যোগদান কৰিলে আৰু আৰ্চুল লাইনতো আমাৰ যোগদান কাৰ্যসূচী আছিলে। তাতেও কমচে কম ৬০জনমান মানুহ যোগদান কৰিল আৰু আমাৰ ইয়াত মোটামুটি ১০০জনমান মানুহ যোগদান কৰিলে আমাৰ বিজেপি দলত বনগাঁও মণ্ডলত। হয় ইউপিপিএল দল আৰু বিপিএফ দল আৰু বেলেগ দলো আছে। হয়, আপোনালোকৰ জিকাটো কিমান আশা? মইতো আপোনালোকক বাৰে বাৰে কৈ আছোঁ, আমাৰ যোৱা বিহুত আমি ছাৰ্ভে এটা কৰিছিলোঁ, তেতিয়াই আমাৰ ২২,০০০মান ভোটাৰ আছিলে। এতিয়াতো আৰু বহুতখিনি বাঢ়িল। আমি বিহুৰ পাছত ৪,৫০০ ৫,০০০মান আৰু যোগদান কৰিল আমাৰ দলত। আমাৰ জিকাটো নিশ্চিত। এতিয়া বৰ্তমান আমাৰ কমচে কম ২৫,০০০মান ভোটাৰটো আমাৰ লগত আছে। ইণ্ডিপেণ্ডেণ্ট পাৰ্টি আছিলে, তেখেতে উইথড্ৰ কৰি ল'লে। তেখেতৰ যিটো ভোটাৰ বিপিএফ তাত যাব নেকি, কি ভাবে আপুনি? এইটোতো নিশ্চয় বিপিএফৰ ভোটাৰেই আছিলে, নিশ্চয় 50% বিপিএফত যাব পাৰে, এইটো আমি নুই কৰিব নোৱাৰে। কিন্তু কিছু ভোট আমাৰ ফালেও আহিব, যোগাযোগ কৰি আছে তেখেতসকলেও। কিছু ইউপিপিএলৰ ফালেও যাব পাৰে, যোগাযোগ কৰি আছে তেখেতসকলে। এইটো সময়ত ৰাজীৱ ব্ৰহ্ম তেখেতে কিমান ভোটৰ লাভত হ'ব বুলি ভাবে? কমচে কম মিনিমাম হ'লে তেখেতে ২২,০০০ৰ ওপৰত ভোট পাব আৰু বেছি হ'লে আমি যিমানখিনি কাম কৰিব পাৰে তাৰ ওপৰত নিৰ্ভৰ হ'ব। খুব মানে ওচৰ চাপি আহিছে যেতিয়া ইলেকশ্যন, এইটো সময়ত আপোনালোকৰ যিটো ইলেকশ্যনৰ কেম্পেইন কেনেকৈ চলি আছে? কেম্পেইনটো বহুত তীব্ৰতাৰে চলি আছে, মানে যুদ্ধকালীন অৱস্থা বুলি ক'ব লাগিব। আমি যিমানখিনি বনগাঁও সমষ্টিত নেতা আছে, কাৰ্যকৰ্তা আছে, সকলোৱে ১২ ঘণ্টাতকৈ অধিক কাম কৰি আছে। যোনটো আজি যোগদান কৰিলে, সিহঁতে কোনটো জাগাৰ পৰা আহিছে? তেওঁলোকে মাগুৰমাৰীৰ পৰা আছিলে আৰু আমাৰ শান্তিনগৰ ৱাৰ্ড নম্বৰ 1, 2 তাৰ পৰা আহিছিলে। সকলো যুৱ কৰ্মীবিলাক আহিছে। আৰু আহিবলগীয়া আছে নেকি? আৰুতো বহুত যোগদান কৰিবলগীয়া আছে, আমাৰ বহুত যোগাযোগ কৰি থকা আছে। আমাৰ সময়ৰ বাবেহে আমি কৰিব পৰা নাই। প্ৰত্যাহ্বান কাৰ লগত হ'ব বুলি ভাবে আপোনালোকে? প্ৰত্যাহ্বানটো বিশেষ আমি প্ৰত্যাহ্বানটো দেখা দিয়া নাই বৰ্তমানলৈকে। প্ৰত্যাহ্বান মোটামুটি বিপিএফটোতো দুৰ্বল হৈ গ'ল। ইউপিপিএলৰ পচন্দিতা কেণ্ডিডেট তেওঁলোকে পোৱা নাই বুলি আমাৰ আগত ফ'কাছ কৰিছে। বিপিএফটোতো যিটো আমাৰ এতিয়া কেণ্ডিডেট দিছে তেখেতক ইমান পচন্দ নকৰে বুলি তেখেতসকলে কৈছে, বিপিএফৰ মানুহবিলাকে। আপোনালোকৰ যিটো প্ৰত্যাহ্বান দল, বিপিএফ হ'ব না ইউপিপিএল দল হ'ব? এতিয়াতো দেখা যায় দুটাও সমানে ভোট পাব তেখেতসকলে, কিন্তু আমাৰ ব্যৱধানটো কমচে কম ৭,০০০ পৰা ১০,০০০ ব্যৱধানটো থাকিব মাৰ্জিনটো। আপোনালোকে জিকাটো নিশ্চিত ভাবেনে? আমিতো নিশ্চিত বুলিয়ে ক'ব লাগিব, 100% জিকিম। আৰু আশা কৰোঁ ৰাজীৱ ছাৰে জিকাৰ পিছত আমাৰ এই অঞ্চলৰ যিমানখিনি ডেভেলপমেণ্টেল কাম কৰিব লগা আছিলে আৰু যুৱ সমাজৰ কাৰণেও কাম কৰিব বুলি মই আশা কৰোঁ। ৰাজীৱ ব্ৰহ্ম তেখেতে কৈ থাকে নিউজ মিডিয়াত, তেখেতে ৯ নং বনগাঁও সমষ্টিত ১ নম্বৰত আছে। হয়, এইটো মিছা বুলি কোৱা নাযায়, ১ নম্বৰৰ আছে। তেখেতৰ মোটামুটি ৰেচত বহুত আগত আছে তেখেতে। আমি কৰিছোঁ যে আমাৰ টাউনখন দেখি, টাউনখনৰ যিটো আৰু কৰি দিছে, এইটো ইউপিএল চৰকাৰ আমাৰ ৫ বছৰ যিটো ঘটাই দিছে, তো আমি বহুত আর কি লাঞ্ছনা মঞ্চনা ভোগ কৰি আছোঁ। তো আজি আমি যেতিয়া আর কি বিপিএফ চৰকাৰ আছিল, আমাৰ বহুত ভাল আছিল। তো এতিয়া আমাৰ ৰাজীৱ ছাৰ বিজেপিত আছে, বিজেপি আৰু ক'ত? নৰেন্দ্ৰ মোদী চৰকাৰ ক'ত? হেমন্ত ছাৰ আমাৰ অসমত। অসমৰ পিছত আমাৰ কোনে পাই আছোঁ? আমি ৰাজীৱ ছাৰক পাই আছোঁ। তো আমি এইটো আর কি সমৰ্থ কৰোঁ। তো এই কাৰণে আমাৰ যিটো আর কি বিজনেছ আর কি হয়, এইটো কাৰণে আমি কৰি আছোঁ। আমাৰ ১০০ পৰা ২০০-২৫০ মানুহ আজি যোগদান কৰিলে চানজনৰ পৰা। তো আমি আর কি আগতো আর কি বিপদে আছিলোঁ, এতিয়া আমি বিজেপিত জইন কৰিলোঁ। জইন কৰাৰ কাৰণে এইটো যে আমাৰ টাউনটো ডেভেলপমেণ্ট হয়। টাউন ডেভেলপমেণ্ট হয় মানে আমাৰ চানজনৰ মানুহ চব বিজনেছ কৰা মানুহ। তো এইটো কাৰণে আমি আছোঁ ইয়াত চানজনৰ পৰা। তো আমাৰ ইয়াত মাগুৰমাৰীৰ পৰা আছে, এইফালে পৰা আছে। বনগাঁও সমষ্টিৰ ৰাজীৱ বাংগাল তেখেতে কেণ্ডিডেট হয়, তেখেতৰ জিকাত আপোনালোকে কেনেকুৱা সহায় কৰিব?
ৰাজীৱ বাঙাল ছাৰ তো আগতো বিপদতে আছিল, ভালে আছিল। তো এইটো 5 বছৰ যে যি গ'ল, আমি যেটো দুৰ্ভগীয়া হ'ল, আমি যেটো আর কি কষ্ট দিলো 5 বছৰত, তো এইটো 5 বছৰ যে কষ্ট দিলো তো ভাল যেন হয়, এইটো কাৰণে আমি আজি ৰাজীৱ বাঙাল ছাৰৰ লগত আছো, বিজেপি আছে কাৰণে। তা এইটো আর কি ভাল আমার টিকেটে জিকাটো আপনি নিশ্চিত নিশ্চিত নিশ্চিত। আমি আছো না, আমি আছো, আমি কাম কৰিম, যেনেকা জিকাবৰ কাৰণে কষ্ট কি কৰি পেলাই কৰিম, এইটো আমি আছো। আপোনালোকৰ আৰু আহিব লগা আছে নেকি? আহিব লাগে কি ঘৰে ঘৰে আমি ডোর টু ডোর আমি কি প্রসেস করিম, আমি হাত ধরে করুম যে রাজীব বাংলা স্যার জিতাক আমার আহক, আমার এতো সার লাগে। তা আমি আর কি ভাল করে যেন সমাজখন চলাই লব পারো, এনেকা কাম করুম আমি।